তোমার ইচ্ছা হিত করা তুমি কুমারময় মাটির লদা sa কথা কোতে যোগ্য কৰি নিষ্কাৰ্যৰ অৰ্থে লোৱাবাসী তোমাৰ ইচ্ছা হিত কৰা দায়িত্ব থাকিলে বিচাৰোৱা দয়া খুজিছো তোমাৰ পৰা হিমত কৰিব খুচি কৰা তোমাৰ ইচ্ছা হিত কৰা আঘাতি ক্লান্ত মোক তুলিবা সকলো শক্তি তোমাৰ প্ৰভু মোক সুস্থ কৰা হৃদয়ালু তোমাৰ ইচ্ছা হিত কৰা ৰজস্বৰূপে শাসন কৰা পবিত্ৰ আত্মা মোত লোৱা ঠাই যেন কেৱল খ্ৰীষ্ট দেখিম সদায়